মই দেখাই দিছোঁ মই বেছি দিন হোৱা নাই এইখন মোৰ পিআৰচিখন বনাইছোঁ। বন্ধুসকল আজি এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই উৎপল XYZ। বৰ্তমান সময়ত অসমত চলি আছে ধামাকা, মানে পুলিচৰ যিটো ভৰ্তি চলি আছে সেইটো হৈছে একদম বাৰিছ, মানে বৰষুণ পৰা দি পৰিছে অসম পুলিচৰ চাকৰি। তো এই চাকৰিটো পোৱাৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে বহুত কষ্ট কৰি আছে, দিনে নিশাই বহুত কষ্ট কৰি আছে। কিন্তু যদি এইকেইটা ডকুমেণ্ট নাথাকে আপোনালোকৰ তাত, তেতিয়াহ'লে আপোনালোকে চাকৰিটো কোনোপধ্যে নাপায়। তো এবাৰ ভাবি চাওক, ইমান কষ্ট কৰি যদি এটা সামান্য এটা সৰু ডকুমেণ্টৰ কাৰণে যদি চাকৰিটো নাপায়, কেনেকুৱা লাগিব? জাষ্ট ইমাজিন। আপোনালোকে ধৰিব পাৰিছে চাগে কোনটো ডকুমেণ্টৰ মই কথা কৈ আছোঁ ইতিমধ্যে। তো মই কৈ আছোঁ পিআৰচিৰ কথা। মই দেখাই দিছোঁ মই বেছি দিন হোৱা নাই এইখন মোৰ পিআৰচিখন বনাইছোঁ। তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, কাৰণ যিকোনো উপায়েৰে আপোনালোকক খালি এতিয়া পিআৰচিখন লাগে, সেইটো ময়ো জানো আৰু আপোনালোকেও জানে। তো এই ভিডিঅ'টোত মই আপোনালোকক সকলোকে কিদৰে পিআৰচিখন অতি সহজতে পাব সেইটো কথাই ক'বলৈ যাই আছোঁ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। তো যদি আপোনালোকে ভাবিছে চাৰ্কল অফিচত যাই কিনে মই হেৰি কৰিম, পিআৰচিখনৰ আবেদন কৰিম বা অনলাইন দোকানত গৈ কিনে মই আবেদন কৰিম, তেতিয়াহ'লে অলপ হ'লেও আপোনালোকৰ দেৰি হ'ব। হয়, তাতো কামখিনি ভালেই হয়, কিন্তু অলপ হ'লেও দেৰি হ'ব। পোনপ্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ জিলাসমূহৰ DC অফিচত যাব। DC অফিচৰ কাষত আপোনালোকে এইখন পিআৰচিৰ ফৰ্মখন, এইখন মই ভালদৰে দেখাই দিম আপোনালোকক। পিআৰচিৰ ফৰ্মখন আপোনালোকে তাৰ কাষত গ'লে পাব। 10 টকা ল'ব চাগে, 10 টকা 20 টকা কিবা এটা ল'ব। আপোনালোকে সেইখন ফাৰ্ষ্ট টাইম ফিল আপ কৰিব। কিন্তু আপোনালোকে ঘৰৰ পৰাই যাওঁতে কি ডকুমেণ্ট লৈ যাব? তো প্ৰথমতে আপোনালোকে লৈ যাব লাগিব কি, পাছপৰ্ট আকাৰৰ ফটো লৈ যাব। 3 কপি 4 কপি যিমান পাৰে লৈ যাব, কাৰণ তাত আৰু কিবা কথাত খুজি দিলে তো লাগা হ'ব পাৰে। পিছত আপোনালোকে দ্বিতীয়তে লৈ যাব কি, মাটিৰ খাজানাখন মষ্ট ইম্পৰ্টেণ্ট, সেইখন নহ'লে নিদিয়েই। তাৰপিছত লৈ যাব ভোটৰ তালিকাখন লৈ যাব। আৰু যিসকল ল'ৰা ছোৱালীয়ে পিআৰচিখন বনাব, তেওঁৰ জন্মৰ প্ৰমাণ পত্ৰখন লৈ যাব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট বা আমাৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখিনি লৈ যাব। গোটেইখিনি লৈ যাব, মেট্ৰিকৰ যি খোজে তাতে লগাই দিলে হ'ল। 50 বছৰ NRC লাগিব আপোনালোকক, NRCখনো লাগিবই। যদি ড্ৰাইভিং লাইচেঞ্চ আছে, মানে যিকোনো ID প্ৰুফ এখন লাগিব। এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন লৈ যাব লাগিব। এতিয়া এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন যদি বনাইছে লৈ যাব লাগিব, আৰু নল'লেও কথা নাই, এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন বেছি প্ৰয়োজন নাই। কিন্তু ইয়াতে লিখাই নথকা কেইটামান ডকুমেণ্ট আৰু লগাই দিব লাগে। সেইকেইটা হৈছে গাঁওবুঢ়াৰ চাৰ্টিফিকেট। আপোনালোকৰ গাঁৱৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেট কেইখন তাত লাগিবই। তেতিয়াহ'লে আৰু ইয়াতে কোৱা নাই কি, তোমাৰ দেউতাৰ ভোটাৰ কাৰ্ডখনৰ ফটো ষ্টেট কপি এটা লৈ যাব, কাৰণ কেতিয়াবা তাত খুজি দিয়ে, আৰু খুজি দিলে আপুনি ঘৰত আহি কিনে নিয়াটো ইমান সম্ভৱ নহয়। যদি ওচৰতে হয় ঘৰৰ কথা নাই, কিন্তু এইখিনি লাগিবই। তো আপোনালোকে এই ডকুমেণ্টখিনি লৈ যাই কিনে কৰিব কি, পিআৰচি ব্ৰাঞ্চ, আপোনালোকৰ DC অফিচসমূহৰ পিআৰচি ব্ৰাঞ্চ বুলি এটা ব্ৰাঞ্চ থাকে, সেই ব্ৰাঞ্চত যাব। যাই পেলাই ডাইৰেক্ট এইখন ফিল আপ কৰিব। ফাৰ্ষ্ট তাত গৈ কিনে ফিল আপ কৰি কিনে যিখিনি ডকুমেণ্ট থাকে গোটেইখিনি ফৰ্মখনত সংলগ্ন কৰি কিনে তাত জমা দিব, দি কিনে তাত ৰখি থাকিব, নাহিব। তাৰপিছত যেতিয়া হয়তো এতিয়া যিহেতু সকলো ল'ৰা ছোৱালী যাব, অলপ লাইন চাইন হ'ব লগাও হ'ব পাৰে, তো তাতে যাই কিনে হেৰি কৰি দিব। তাতে সুধিব আপোনালোকে যে কিমান দিন লাগিব। কিমান দিন লগা মানে কি, বেলেগ একোৱে টাইম নালাগে তাত একোৱে টাইম নালাগে। তাত জাষ্ট টাইম লয় কি, আমাৰ পুলিচ ভেৰিফিকেশ্যনৰ সময়ত টাইম লয় পুলিচ আৰক্ষীখিনিয়ে, মানে আমাৰ ক্ৰিমিনেল ৰেকৰ্ড আছে নে নাই, সেইখিনি যিখিনি পুলিচ ভেৰিফিকেশ্যন কৰিব লাগে সেইখিনিতে টাইমখিনি লয়, বেলেগ একোৱে নাই। কিন্তু যদি তাতে আপোনালোকে যায়, মোটামুটি 2 দিন 3 দিনত হৈ যাব। আৰু যদি সেইদিনাই যদি আপুনি তাত এপ্লাই কৰি কিনে তাৰ ডকুমেণ্টখিনি যদি আপুনি উলিয়াই কিনে পুলিচত তাত লৈ আহিব পাৰে, আৰক্ষী থানাত যদি আপোনাৰ আৰক্ষী থানাত আনিব পাৰে, তেতিয়াহ'লে 2 দিনত হৈ যাব পাৰে আপোনাৰ পিআৰচি। কাৰণ আপুনি আজি আনি কিনে সেই কাগজখিনি আনি কিনে আৰক্ষী থানাত জমা দিলে আপোনাৰ 2 দিন ইনভেষ্টিগেশ্যন কৰিব তেওঁলোকে। ইনভেষ্টিগেশ্যন কৰাৰ পিছত যদি আপোনাৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড নাই, তেতিয়া ধা লিখি দিলে যাওক, তোমাৰ হৈ গয়া পিআৰচি। তো সেইখিনিয়ে যদি তাৰ সেইখিনি লৈ যাই কিনে আৰু DC অফিচত আকৌ গ'ল, যাই পেলাই তাত আকৌ জমা দিলে, এগৰাকী থাকে তেওঁ এপ্ৰুভ কৰি দিলে, আপোনাৰ কাম তামাম, পিআৰচি আহি গ'ল আপোনাৰ হাতত, পিআৰচি আহি যাব এনেকুৱাকৈ। তো এইখিনিয়ে, যদি এইখন নহয় তেতিয়াহ'লে আপুনি নাপাবই চাকৰি। আৰু এইখন আছে, এইখন এমপ্লয়মেণ্ট এক্সচেঞ্জ, এইখনো যিকোনো প্ৰকাৰে আপোনালোকে বনাই লওক সোনকালে। এইখনো একদম বনোৱাৰ একদম সহজ প্ৰচেছ। আপোনালোকৰ কাৰ্যালয়ত যাওক, আমাৰ গুৱাহাটীৰ কাৰ্যালয়টো হৈছে ইয়াতে নেপালী বস্তি পল্টন বজাৰ। তো তাত যাই কিনে আমি বনাই লৈছোঁ এইখন ধাপ বনাই লওক, আৰু আছাম পুলিচৰ কাৰণে বেষ্ট অফ লাক। তো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব,
আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰক আজি ভিডিঅ'টো কেনেকুৱা লাগিল আৰু কিবা যদি লাগে তেতিয়াহ'লে আৰু কমেণ্ট কৰিব পাৰে। এইখিনিয়ে আজিলৈ মানে জয় আই অসম।